মোৰ পিছে পিছে আহি আছিলে ৱা একেলগে আহি আছিলোঁ মাত এষাৰটো দিব পাৰা নহয় আপুনি যেনি যাব আমিও তালৈকে যাম হয় নেকি মই ল'ৰা ছোৱালী আৰু পৰিয়ালটো তাত থৈ আহিলোগৈ ইয়াত থকা হ'লেতো তাহাঁতৰ আঁঠু মূৰবোৰ ডাঙৰ হ'লহেঁতেন গোটেই প্ৰাণীকেইটা মোৰ নিশকটীয়া হৈ গ'ল ইয়াত আৰু প্ৰাণবায়ু ওলাই গ'লহেঁতেন এতিয়া সেই বাকী থকা মানে লাম লাকটোকেইটা লৈ পেলাই অজান্তিমূলকলৈ যদি যাব পাৰোঁ আৰু আমি ৰক্ষা পৰোঁ আৰু ৰক্ষা হওক দাদী মঞ্জাংকাই তই ঠিকেই কৈছ বুজিছ আগতে সেই অজ মহাৰাজৰ দিনত এনেকুৱা দুৰ্গতি আমাৰ হোৱা নাই হোৱা নহয় এতিয়া সেই ৰজা দশৰথ দশৰথ ৰজা হোৱাৰ পৰা আমাৰ বাৰু কম দুৰ্গতি হৈছেনে আগৰ অজ মহাৰাজৰ দিনত তোমাৰ সেই গাখীৰে পানীয়ে মাছে সেই তোমাৰ মাখনে কমটি ভোগ কৰিছিলোঁ এতিয়া বাৰু সেই ইমান দিন বৰষুণ নাই ফল মূল নাই গোটেইখন শুকাই গ'ল নহয় একো নাই আৰু ইয়াত পাপ লাগিছে বুজিছে দেখিছেনে বাৰু ৰজাই সেই তিনিগৰাকীকে মানে এতিয়া ৰজাই সেই তিনিগৰাকী ৰূপৱতী মানে ৰাণীৰ লগত লাগি থাকোঁতে গৈছে এতিয়া আগৰ অজয় মহাৰাজ থাকোঁতে অজয় মহাৰাজে সেই প্ৰজাৰ দুখ সুখৰ খবৰ লৈ তোমাৰ সেই সভাই সমিতিয়ে আহি পেলাই সেইবোৰ চব ঠাইতে সমাধান কৰে এইজন ৰজা হোৱাৰ পৰা ৰাম 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 নাই দেই নাই ৰজাই কি খাইছে কি নাই খোৱা সেইবোৰ খবৰ ল'বলৈ আদৰি নাই মুঠতে সেই ৰাণী কেইগৰাকীক লৈ ব্যস্ত সেইকাৰণে পাপ লাগিছে নহয় পাপ লাগিছে এতিয়া সেই খাবলৈ খুটিবলৈ সন্তান দাও নাই হোৱা এতিয়ালৈকে এটা কথা ক'ব ডাঙৰকে নক'বা কেনেবাকে ৰজাই যদি শুনেহি এই নচৰ্চা হলত শুনিব দিয়ক নচৰ্চা হলত দিয়ক এতিয়া বাৰু আমি কম সুখত আছো নে এতিয়া আমি কম সুখত আছো নে ৰজাই আমাক বাৰু খবৰ এটা লৈছেহিনে আমি কি খাইছো কি নাই কোৱা আগৰ সেই অজ মহাৰাজ থাকোঁতে গোটেইখন উভয় নদী আছিলে ফলে ফুলে গোটেইখন নদন বদন আছিলে সুখ বুলি ক'লে মোৰ কথা এষাৰ মনত পৰেও কোন খাৰ মোৰ ঘৰৰ সন্মুখত যিখন মানে তোমাৰ সেই ফল মূলৰ বাৰী আছিলে তোমাৰ ঘৰৰ সন্মুখত ফল মূলৰ বাৰীখন মোৰ দেখোন মনত নপৰে মোৰ ঘৰৰ সন্মুখৰ ফল মূলৰ বাৰীখন তোমাৰ ঘৰৰ সন্মুখৰ ফল মূলৰ বাগিচাখন তাত দেখোন জামনি গছ আৰু বিলগনি গছ দেখি সেইখন নহয় তুমি জামনি গছ বিলঙনি গছ দেখিছা অকণমান আগুৱাই গৈ পেলাই যদি ভালকে চোৱা তাত বিষত এখন বাৰী নহয় ফলৰ বাৰী ফল মূল মানে কি আছিলে তাত তোমাৰ নানা ৰকমৰ ফল মূল ল'ৰা ছোৱালীয়ে সেইটো নাখায় তলত পৰি থাকে সেইবোৰ দি যায় ওপৰৰ পকা ফল মূলবোৰে সতেজ ফল মূলবোৰে ছিঙি খায় হ'লেও তুমি আকৌ মোৰ ফল মূলৰ বাগিচাখন নাই দেখা নহয় কেলে আমাৰ ঘৰৰ পৰা পিছফালে যে ফল মূলৰ বাগানখন নাই দেখা তোমাৰ ঘৰৰ পাছফালে কেলে নাই দেখা নেকি ফল মূলৰ বাগিচাখন নাই দেখা কম দি ভোগ কৰিছো বোলে তোমাৰ ঘৰৰ পিছপিনে কোনখন ফল মূলৰ বাগিচা কেলে আমাৰ ঘৰৰ পিছফালে যে এইটো মূৰৰ পৰা যদি ইটো মূৰলৈ চাই দিয়া তুমি ইটো মূৰ নেদেখা ইটো মূৰ নাই চাগে আছে আকৌ ইটো মূৰৰ পৰা যদি এই মূৰলৈ চাই দিয়া নহয় এইটো মূৰ নেদেখা মই গম পালো কি তুমি কবিৰাজৰ ওচৰলৈ যাব লাগিব তোমাৰ দৃষ্টি কমিছে নাই কমা হেৰা কি নাছিলে তাত কি আছিলে কল আপেল কমলা নাৰিকল কল আপেল কমলা নাৰিকল কল আপেল কমলা গছ ঢেৰ আছিলে নহয় এজোপাকে কৈছো তাত তোমাৰ সেই আপেল কমলা সেইবিলাক লাগে আমি নাখাওঁ সেইবোৰ সেই নাৰিকল হৰে সেইবোৰ গৰুৱে ছাগলীয়ে খায় কি নাৰিকল কি গৰু ছাগলীয়ে খায় মই নাৰিকল বুলি ক'লো আমাৰ ফালে গৰু ছাগলীয়ে নাৰিকল নাখায় মই নাৰিকল বুলি ক'লো তাত গৰুৱে খোৱা ফলটা ভৰাই ল'বাচোন দেই তাৰপিছত তোমাৰ পাচলি শাক পাচলিত তুমি নোৱাৰিবা শাক পাচলিত তুমি নোৱাৰিবা বুজিছা আছিলে জানো
মই মোৰ ঘৰৰ সন্মুখৰ এই ফল মূলৰ বাৰীখনৰ ঠিক কিনাৰতে তোমাৰ শাক পাচলি মই কেনেকুৱা লাগে বুলি ভাবিছোঁ মোৰ মনত নাই পৰা মই আছিলে ৰঙালাও তুমি গবা মাৰি ধৰিব নোৱাৰা হয়নে তেনেকুৱা মোৰ লগত একো নোৱাৰিবা নহয় মোৰ বাগিচাখনত মানে ফলৰ পাচলি বাগিচাখন উভয় নদী বস্তু তোমাৰ মানে পাচলিয়া কোমোৰা তোমাৰ এইডাল ৰঙালাও তোমাৰ কি হ'ল কোমোৰা হয় নেকি ইমান ডাঙৰ কোমোৰা নাথাকে নেকি সোঁ হাতখন দিয়াই নাই তলত ইমান ডাঙৰ ইমান ডাঙৰ থাকে ইমান ডাঙৰ থাকে তাৰপিছত তোমাৰ সেইটো সময়ত কমটি ভোক নাই তোমাৰ মাছ কি হ'ল মাছৰ কথা ক'লা সেইটো যেনিবা আমাৰ ঘৰৰ পাছফালে আছিলে তোমাৰ পিছফালে ক'ত কুঁৱা এটাহে আছিলে কুঁৱা আছিলে এইটো পুখুৰী হ'ল সেইটো চাগে ভেকুলীয়ে খহাই পুখুৰী কৰি পেলালে নহয় তুমি তাৰ কিমান বহল সেইটোলৈ নাযাবা তুমি তাৰ গভীৰতালৈ যোৱা তাত কি মাছ আছিলে সাংঘাতিক মাছ কি মাছ মই তোমাক ক'লো নহয় ৰৌ বৰালিৰ পৰা আদি কৰি সকলো মাছ আৰু তুমি পুঠি মাছ কিমান ডাঙৰ দেখিছা পুঠি মাছ মানে পুঠি মাছজনী সমান আৰু ইমান ডাঙৰ পুঠি মাছ নহয় ইমান আগলৈ ইমান ডাঙৰ এটা কথা নহয় তুমি আকৌ মাছক লৈ পেলাই মোক নোৱাৰিবা সেইটো সময়ত ৰজা মহাৰাজৰ দিনত মাছৰ লগত আকৌ মোক নোৱাৰিবা তুমি ৰৌ মাছ হ'বলৈ কি মাছ দিবা ৰৌ মাছ হ'বলৈ ৰৌ মাছে দিয়াব লাগিব মোৰ আকৌ বেলেগ নহয় মই পুঠি পোৱালি দিয়াওঁ পুঠি পোৱালি ডাঙৰ হৈ কুঁহি মাছ হয় কুঁহি মাছ ডাঙৰ হৈ ৰৌ মাছ হয় ৰৌ মাছ ডাঙৰ হৈ বাহু মাছ হয় ঠিক তেনেকৈ সেই গৰৈ পোৱালি দিয়াওঁ ডাঙৰ হৈ শ'ল মাছ হয়গৈ আকৌ সেইটোকে ডাঙৰ হৈ শাল মাছ হয়গৈ তেনেহ'লে শিঙি মাগুৰবোৰ চাগে লালুকিবোৰ ডাঙৰ হৈ হয়গৈ হ'লেও তুমি আকৌ মোক গাখীৰত নোৱাৰিবা গাখীৰ তেতিয়া অজয় মহাৰাজাৰ দিনত গাখীৰত নোৱাৰিবা মোৰ আগত নক'বা কেলে মোৰ ঘৰত যিজনী কলি গাই আছিলে তুমি মোক সুধিব নালাগে ওচৰ চুবুৰীয়া সুধিবা সকলোৱে কৈ দিব কলি কয় তাইৰ কথা কয় যে ওচৰ চুবুৰীয়া সকলোৱে কয় বোলে সেই মনগড়ৰ ঘৰ বোলে কলি গাইজনীয়ে বোলে আমাৰ এই চুবুৰীটো নঙলা জপনা হলখা ভাঙি চব তহিলং কৰিছে বোলে সেইটো কথা নহয় আৰু কি তাই নঙলা জপনা ভঙা কথা অকণমান সেইটো বদ অভ্যাস আছিলে তাই গাখীৰ কেনেকুৱা দিয়ে বুলি ভাবিছা বগা চাগে নহয় বগাই বাৰু গাখীৰ বগাই হ'ব তাই যিকণ গাখীৰ দিয়ে যিকণ আমি দৈ বনাওঁ কেনেকুৱা ডাঠ বুলি ভাবিছা কেনেকুৱা তুমি আঙুলি ভৰাব নোৱাৰা যদি তুমি আঙুলিটো ভৰাই দিয়া তেতিয়া উলিয়াব নোৱাৰা এনেকুৱা দৈ মই ক'লো মোৰ আগত আকৌ নোৱাৰিবা নহয় মোৰ তোমাৰ এই গোহালিটো তোমাৰ ইয়াৰ পৰা যদি চাই দিয়া ইটো মোৰ নেদেখা এইফালৰ যদি তুমি খিৰোৱা নহয় খীৰাই এজনীকে গৈ থাকোঁতে মূৰজনী খিৰোৱা মানে আকৌ এজনী খীৰাবই তাৰপিছত বিধে গাখীৰ নহয় দৈ ভাগে দিয়ে এৱা ভাগে দিয়ে বিধে আৰু বিধে কিছুমান গৰু চাগে তোমাৰ নিখিয়ালেও হয় চাগে নিজে ওলাই আছে বা হ'ব হেৰি কৰো আমি যাওঁগৈ পিছে হেৰি নহয় কথা এটা নহয় সাউতকৈ কথা এটা সুধি যাওঁ সেইটো পৰা নহ'লে শুকাই মৰিব নহয় তোৰ পৰিয়াল কি হ'লগৈ পৰিয়ালৰ কথা নক'বা তোমাৰতো আগতে কৈ লোৱাচোন মোৰ মানে সেই তেতিয়া মানে নদন বদন নহয় আৰু কিমান ভোগ কৰিছোঁ আৰু মই সেই প্ৰথমতে কেলে হেৰিয়ৰ পৰা সেই নদী ইপাৰৰ পৰা কেলে এগৰাকী অনা নাই আনিলোঁ নহয় সেইগৰাকী অনা ছমাহমানৰ পিছত কেলে ভনীয়েকে খবৰ কৰিবলৈ আহিলে নহয় আমাৰ ঘৰত বায়েকক খবৰ কৰিবলৈ আহিলে তাই ছমাহমান থাকিলে থাকি পেলাই মই বোলো যাক ঘৰত চিন্তা কৰিব নহয় যাবলৈ ক'লত তাই ফেকুৰি কান্দিছে বোলে ভিনদেউ ঘৰত থাকি ভাল পাইছোঁ মই নাযাওঁ তাৰপিছত আকৌ সেই তাৰ ছমাহমানৰ পিছত ইজনী আহিলে সৰুজনীয়ে বায়েকহঁতৰ খবৰ ল'বলৈ আহিলে ছমাহমান থাকিলে মই বোলো তই যাগে যা চিন্তা কৰিব নহয় তাই বোলে মই নাযাওঁ ভিনদেউ ঘৰত থাকি ভাল পাইছোঁ মই তিনিজনীকে ৰাখি থলোঁ এতিয়া সেই 4 গুণ 12টা হ'লগৈ বা হ'ব আমি যাওঁ হয় তোমাৰ পৰিয়াল কি মোৰ মানে এনে নদন বদনে নদন বদন দুটা নদন ডাঙৰ নে বদন ডাঙৰ এইটো নদন বদন নহয় এই ল'ৰাই মাইকীয়ে নদন বদনে বাৰু ল'ৰাই মাইকীয়ে নদন বদন 3গৰাকী মাইকী মানুহ একুৰি এফাল ল'ৰা ছোৱালী একুৰিটো বুজি পালোঁ এফালটো বুজি নাপালোঁ বুজিছনে এফালটো মানে সেই আহো হৈ আছে এই অভাৱ অনাটনৰ মাজতো তোমাৰ আহো গৈ আছে
অভাৱ অনটন বাহিৰতহে হৈছে মন শুকাবলৈ দিয়া নাই নিদিবা শুকাবলৈ নিদিবা মন দেই আমি এটা কাম কৰোঁ যাওঁ এই গোটেই মূলতে দুখ হৈছে এই ৰজা দশৰথ এই সোপা আমি ল'ৰা ছোৱালী মাইকী মানুহ লৈ কলৈ যাম কলৈ যাম এই ৰজা দশৰথে আমাক শেষ কৰি দিলে অপনাশ কৰি দিলে ধিক দশৰথ ধিক ৰজা দশৰথ ধিক